হেৰি অকণমান ভাল পাইছেনে? মই কাক ভাল পাব লাগে? কাকো ভাল পাব নালাগে। আপুনি গাটো ভাল পাইছেনে নাই সুধিছো। মই আপোনাক সুধিছো আপুনি কি কেছত আহিছে? আপুনি মোক আপুনি বুলি ক'লে যে। ছাৰ থানালৈ আগতে মই আহিছো, মোৰ কেছটো আগতে চাওক। ৰাইট, লেডিজ ফাৰ্ষ্ট। আৰু মই ভালকে ডাঙৰেই নহ'ল, লেডিজ নে জেণ্টছ মই কেনেকৈ ক'ম? কেটছ, থেংক ইউ। আহক ছাৰৰ ৰুমলৈ। কি হ'ল খাটনিয়াৰ? আপুনি মানে যোৱাই নাই? যাবলৈ লৈছোঁ, এখেত আহিল যে। ছাৰ মই এইটো কেছ লিখোঁ নে সিটো কেছ লিখোঁ আপুনি এবাৰ কৈ দিয়কচোন। বৌ আকৌ কিবা? আকৌ কিবা মানে আগতেও হৈছে ন? হ'ব মই কেছটো ৰেজিষ্টাৰ কৰি দিওঁ। বৌ আপোনাৰ নামটো কওক। খাটনিয়াৰ? আপুনি বৌ বুলি মতাৰ কাৰণেহে মাতিছোঁ, বেয়া নাপাব আপুনি দেই। আপোনাৰ হৈছে কি বাৰু? মই সুধিছোঁ ৰ'ব। ছাৰে সুধিছে আপোনাৰ কি হৈছে? চোৰ ডকাইত মানহানি ধৰ্ষণ। ষ্টপ ইট খাটনিয়াৰ। এইবিলাক আপুনি কি কৰি আছে? মই আপোনাক সুধিছোঁ। মোক ৰ'বচোন চাওঁ। নাইতো ঠিকে আছোতো। আপুনি বৌক চিনি নোপোৱা ভাৱেৰে কথা পাতিছে যে, এয়া ডিউটি কৰিছে। ছাৰ এখেতক ক'বলৈ দিয়ক, মই আপোনাক সকলো বুজাই ক'ম। মানে আপোনাৰ নামটো কওক। হোৱাট ননচেন্স! আপুনি নিশ্চয় কিবা ওলাওক, মোৰ ৰুমৰ পৰা ওলাওক। থেংক ইউ ছাৰ। বৌ